দুলাৰায় বাথৌ গৌতম অল বাথৌ মহাসভাৰ মুখ্য বাথৌ থানচালি ইয়াতে আমি পোনপ্ৰথমে 2 কোটি আমি ইয়াতে পাবলৈ সক্ষম হৈছে এতিয়া 5 কোটি টাকা আমাৰ এটা ৰিলিজ হৈছে এটো কাম অলৰেডি স্টার্ট হৈছে ITFC ডিপার্টমেন্টৰ পৰা আৰ্থিক সাহায্য আমি পাবলৈ সক্ষম হৈছে আমি তেনেকা কেতিয়াও পোৱা নাছিল আমাৰ অসমৰ মুখ্যমন্ত্ৰী জনগোষ্ঠীৰ লগৰ কাৰণে বহুত ভাল কাম কৰিছে আমি হেতু ITFC ডিপার্টমেন্টৰ পৰা অল আসামত 200 বাথৌ থানচালি আমাৰ ৰিলিজ হৈছে অল আসামত প্ৰায় গাঁৱে ভয়ে এটা বাথৌ থানচালি হৈছে ডাঙৰ ডাঙৰ যিখিনি বাথৌ থানচালিটো কৰাৰ কাৰণে অসম চৰকাৰে যিখিনি পদক্ষেপ লৈছে আমি খুবেই সুখী দুলাৰায় বাথৌ গৌতম অল বাথৌ মহাসভাৰ মুখ্য বাথৌ থানচালি ইয়াতে আমি পোনপ্ৰথমে 2 কোটি আমি ইয়াতে পাবলৈ সক্ষম হৈছে এতিয়া 5 কোটি টাকা আমাৰ এটা ৰিলিজ হৈছে এটো কাম অলৰেডি স্টার্ট হৈছে ITFC ডিপার্টমেন্টৰ পৰা আৰ্থিক সাহায্য আমি পাবলৈ সক্ষম হৈছে আমি তেনেকা কেতিয়াও পোৱা নাছিল আমাৰ অসমৰ মুখ্যমন্ত্ৰী জনগোষ্ঠীৰ লগৰ কাৰণে বহুত ভাল কাম কৰিছে আমি হেতু ITFC ডিপার্টমেন্টৰ পৰা অল আসামত 200 বাথৌ থানচালি আমাৰ ৰিলিজ হৈছে অল আসামত প্ৰায় গাঁৱে ভয়ে এটা বাথৌ থানচালি হৈছে ডাঙৰ ডাঙৰ যিখিনি বাথৌ থানচালিটো কৰাৰ কাৰণে অসম চৰকাৰে যিখিনি পদক্ষেপ লৈছে আমি খুবেই সুখী